Hey guys, কি খবৰ আপোনালোকৰ? ভাল চাগে? আমাৰ ভাল। আজিও গাঁৱত আহি বজাৰত গৈ আছো। আজি ছোৱালীজনীৰ কাৰণে চেণ্ডেল এযোৰ আনিম আৰু কিবা কিবি আনিম, দেখাই থাকিম আপোনালোকক কি আনিম। বলক তেনেহ'লে বজাৰত যাওঁ। এইটো চাওক, মোৰ প্ৰিন্সেছ হয়। বলক তেনেহ'লে আহা। বজাৰৰ কাৰণে আমি ওলালো আৰু এইও বাইদেউ আগত গৈ আছে আৰু আমাৰ হিৰো গৈ আছে আগফালে। এইটো মোৰ প্ৰিন্সেছটো হয়। এইটো হ'ল আমাৰ ফিল্ড। দেখা পাইছে ইমান ডাঙৰ ফিল্ড, সেইখিনি যাব লাগিব। কি হ'ল আমি খোজকাঢ়ি মেইন ৰোডলৈকে গৈ আছো। এইখিনিৰ পৰাহে পিলপিলিত উঠিব লাগিব। বজাৰ কৰি কেনে লাগছে? আপোনালোকক দেখাম কি বজাৰ আনিছো, গোটেইখিনি দেখাম। এইও আছে গোটেই ড্ৰাম ভৰ্তি হৈ আছে, দেখাম আপোনালোকক। এতিয়া আমি ঘৰ গৈ আছো, ঘৰত যাই আপোনালোকক দেখাম। ইমান বজাৰ কৰিছে, ওচৰৰ মানুহ চবে চাই আছে। ৰ'ব গাইজ, বজাৰৰ পৰা আহিলোঁ আমি। বজাৰৰ পৰা অহাৰ পিছত এতিয়া আপোনালোকক বস্তুখিনি দেখাব লাগিব, নেদেখালেতো নহয়। তো সেইটো কাৰণে ভাবিলোঁ বস্তুকেইটা আগতে দেখাই লওঁ। কাপোৰ খালি খুলিছোঁহে, জাষ্ট কাপোৰ খুলিছোঁ। আপোনালোকক বস্তুকেইটা আগতে দেখাই লওঁ, কাৰণ পিছত টাইম পাবও পাৰোঁ নাপাবও পাৰোঁ, ঠিক নাই। এইটো চাওক, এইটো ডাবৰত ইমান বস্তু আছে। এইখিনি আপোনালোকক কি আনিছোঁ এইখিনি দেখাম আপোনালোকক। ফাৰ্ষ্টত দেখাওঁ, কি দেখাম ফাৰ্ষ্টত মোৰ মানুহজনৰে বস্তু দেখাওঁ। ৰ'ব, এটা হাফ পেণ্ট এটা আনিছোঁ এনেই ঘৰত পিন্ধাৰ কাৰণে, আৰু আনিলোঁ ছোৱালীজনীৰ এটা দাদাৰ ল'ৰাৰ কাৰণে এটা চেণ্ডেল এটা আনিছোঁ। এইটো চাওক, ভাল লাগিছে চাগে? কমেণ্ট কৰি ক'ব কেনে লাগিছে বস্তুকেইটা চাই। আৰু তাৰে এটা ড্ৰেছ এটা আনিছে, বাইদেৱে আনিছে। এইটো হ'ল ড্ৰেছ, ল'ৰাৰ কাপোৰ আৰু সেইখিনিয়ে, হাফ চাৰ্ট। এইটো হ'ল তাৰ ড্ৰেছ, আৰু এইটো তাৰ লগত এইটো পেণ্ট। আৰু দেখাই আছোঁ আপোনালোকক, এটাকে ক'ত বা কি বা সোমাইছে গমেই নাপাওঁ। আৰু আনিছে এটা দাদাৰ কাৰণে দুটা হাফ পেণ্ট আনিছে। এইটো হ'ল দাদাৰ কাৰণে দুটা হাফ পেণ্ট, এইটো দুটা হাফ পেণ্ট আনিছে। আৰু দাদাৰ কাৰণে এটা চাৰ্ট এটা আনিছে, হোৱাইট চাৰ্ট হয়। গোটেই খুলি নেদেখাওঁ বাৰু, কালাৰ চালাৰ ভৰিব পাৰে দিয়কচোন। আৰু আনিছোঁ ছোৱালীজনীৰ কাৰণে এটা পাম শ্বু। ইমান সৰু হয়, ভৰিকেইটা বয়স আন্দাজত ইমান ডাঙৰ নকওঁ আৰু। 7 নম্বৰ লাগিছে। এতিয়া চেঞ্জ কৰি পেলাই আৰু এযোৰ আনিছোঁ। আগতে এটা আনিছিলোঁ, সেইটো চেঞ্জ কৰি পেলাই এইটো আনিছোঁ। আৰু কমেণ্ট কৰি জনাবচোন কেনে লাগিছে। সৰু বাচ্চা হয়, অলপমান গ্লেজ পিন্ধিব লাগে বাৰু। আৰু আনিলোঁ দুয়োজনে, বাইদেউ আৰু মই দুয়োজনে পাৰ্চ আনিছোঁ। পাৰ্চখিনি আপোনালোকক এটাকে দেখাওঁ। এইটো হ'ল মোৰ পাৰ্চ, কেনে লাগিছে কমেণ্ট কৰি জনাব। এইটো হ'ল বাইদেউৰ পাৰ্চ, চাই ইয়াৰে পৰা। এইটো হ'ল এটা ৰেক্সিন আনিছোঁ, ডাইনিং টেবুলত পতাৰ কাৰণে। গুৱাহাটীত বহুত দাম, ইয়াতেহে দাম কম, 100 টকা লৈছে। চাওকচোন। আৰু আনিলোঁ
ভগৱানৰ কাৰণে এটা চাকি। এই ৰুমত দিয়াৰ কাৰণে এটা সেনেকুৱা এটা লাগে, এটা চাকি এটা আনিছোঁ। আৰু কিবা বিচাৰিয়ে পোৱা নাই ৰ'ব। কচমেটিক, ছোৱালীজনীৰতো কচমেটিক লাগেই, মাইকী গেলাৰ ছোৱালীকেইটা। আৰু দুইজনীৰ কাৰণে দুটা বেল, এটা মোৰ ছোৱালীৰ, এটা দাদা ছোৱালীৰ কাৰণে দুটা বেল। আৰু আনিছোঁ এইটো, দেখা পাইছে এইটো কেনে লাগিছে চাওকচোন, ড্ৰেছৰ মেচিং কৰি আনিছোঁ। আৰু চেম্পু আনিছোঁ, টিপ আনিছোঁ, আৰু মাৰ কাৰণে এটা চেণ্ডেল এটা আনিছোঁ। আৰু এইটো এটা আনিছোঁ, ফাউণ্ডেশ্যন হয়, এইটো লেকমিৰ ফাউণ্ডেশ্যন হয়, দেখা পাইছে। এইটো এটা টিপ আনিছোঁ কেতিয়াবা পিন্ধাৰ কাৰণে। আৰু এইটো এটা আনিছোঁ, ক্লিপ এটা আনিছোঁ। আৰু এটা সৰু চাই এটা আনিছোঁ এই। আৰু এটা মাৰ কাৰণে এইটো ডাবৰটো আনিছোঁ। এই ডাবৰটো ভৰাই আনিছোঁ দিয়কচোন চব বস্তু আজিলৈকে। তেনেহ'লে ভিডিঅ'টো আজিলৈকে ইমানে। লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।